এভৰিৱান হিলিজ কিচেন এণ্ড ব্লগৰ আন এটা নতুন ৰেচিপি ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে লিভাৰ আৰু পট ফ্ৰাই খাই পাইছেনে? যদি পোৱা নাই মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। ৰেচিপিটোৰ বাবে মই লৈছোঁ 100 গ্ৰাম চিকেনৰ লিভাৰ, 100 গ্ৰাম চিকেনৰ পড, ইয়াক ঘিলা বুলিও কয়। আমি সৰুতে ইয়াক কচত কচত বুলি কৈছিলোঁ। লিভাৰ আৰু পডখিনি ভিডিঅ'ত দেখুৱাৰ দৰে সৰু সৰুকৈ কাটি লৈছোঁ। এটা পিয়াজ এনেদৰে কাটি লৈছোঁ। 10 ফুটামান নহৰু দুফাল দুফালকৈ কাটি লৈছোঁ। এক ইঞ্চি আদা এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। 3 চামুচ মিঠাতেল, এচামুচ জিৰা গুড়ি, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, নিমখ সোৱাদ অনুযায়ী আৰু হালধি আধা চামুচ। আহক ৰেচিপিটো বনাবলৈ পেন এখনত তেল গৰম কৰোঁ। গৰম তেলত নহৰুখিনি দিছোঁ, আদা দিছোঁ, অকমান লৰাই লওঁ। এতিয়া পিয়াজখিনি দিছোঁ। নহৰু, আদা আৰু পিয়াজখিনি হালকা ৰঙচুৱা হোৱালৈ এনেদৰে ভাজি আছোঁ। আপোনালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছেনে? নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'বচোন। বেল আইকনটো আকৌ দবাবলৈ নাপাহৰিব। মোৰ ইতিমধ্যে এইখিনি গোল্ডেন ব্ৰাউন হৈ উঠিছে। এইবাৰ ইয়াত পড আৰু লিভাৰখিনি ঢালি দিওঁ। এইখিনি মই মিক্স কৰি লওঁ। এতিয়া নিমখ দিওঁ, হালধি দিছোঁ। তাৰ পাছত 2-3 মিনিটমান এনেদৰে লৰাই ভাজি আছোঁ। ফ্লেম মই মিডিয়ামতে ৰাখিছোঁ। লৰাই থাকিলে পেনত সামগ্ৰীখিনি লাগি নাযায়। এতিয়া ইয়াত জিৰা গুড়ি দিম, কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম। এইখিনি মই ভালদৰে হেতাৰে মিলাই ল'ম। আৰু এনেদৰে আকৌ 2 মিনিটমান ভাজি থাকিম। তাৰ পাছত ঢাকনি লগাই 10 মিনিটৰ বাবে সিজিব দিম। মাজে মাজে ঢাকনি গুচাই লৰাই আছোঁ, নহ'লে পেনত লাগি গ'লে খাবলৈ বেয়া হ'ব। লিভাৰ সিজোতে টাইম নলয়, কিন্তু পডখিনি সিজিবলৈ সময় লাগে। এয়া মোৰ 10 মিনিট হৈ গ'ল। চাওক লিভাৰ আৰু পডখিনি ধুনীয়াকৈ সিজি উঠিছে। এনেদৰে আৰু অলপ লৰাই ভাজি ল'ম। মোৰ লিভাৰ আৰু পড ফ্ৰাই ৰেডি। ইয়াক গৰমে গৰমে ভাত, পোলাও, আনকি ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে। সাইড ডিছ হিচাপে আপোনালোকে এই ৰেচিপিটো বনাই খাই চাবচোন।